Hello guys and welcome back to my Hello guys, welcome back to my Hello guys, নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালে আছে আজি আকৌ এটা নতুন ব্লগ কৰিবলৈ লৈছো আজিৰ ব্লগটোৰ মানে যেহেতু বিয়াৰ সিজন ন এই কাৰণে আৰু হাজিকাছি ওলাইছো বিয়া আছে আজি বিয়া খাবলৈ যাম তাকো এখন নহয় আজি দুখনকৈ বিয়া আছে দুখন বিয়া খাবলৈ যাম তাকে ভাবিলো এটা ওলাই মেলে ভিডিঅ'টোৱে ষ্টাৰ্ট কৰা যাওক আৰু এতিয়া মই আছো মোৰ মামা ঘৰত আছো আইতাক ৰখি আছো মানে আমাৰ আৰু আলহী আহিবলগীয়া আছে উকিয়ামৰ পৰা আহিব উকিয়াম বৰবাকাৰৰ পৰা আহিব আলহীবিলাক তো সিহঁতেও আহিব না ভাবিলো সকলোৱে মিলি একেলগে এখন গাড়ীতে যাম আৰু বিয়া খাবলৈ তেতিয়াৰ পৰা মই আহি ৰৈ আছো মোৰ ভিডিঅ'টো চাই থাকক আপোনালোকে A few moments later উল্টা হৈ গ'ল মানে আমি যাক ৰখি আছিলো আলহীকেইটা সিহঁতে ইতিমধ্যে বিয়া ঘৰ উপস্থিত ফোন কৰা নাই নেট পোৱা নাই সিফালে নেটৱৰ্কৰ প্ৰব্লেম সেইকাৰণে আৰু এতিয়া আমি যাম আইতাৰ লগত আইতা ওলাব আইতা মানে মই আইতাক বুঢ়ী মা কওঁ সেইকাৰণে সি ওলাই মিলে আমি দুটা যাম আৰু ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে জিনুৰ এতিয়া মোটামুটি 12টা বাজি পাৰ হ'ল তাৰপিছত যদি এতিয়াও ফোনটো নাপালো হয় তেতিয়াহ'লে আমি আৰু ভাল ফোনটো পালো এতিয়া আমি যাম আৰু এবাৰ লাহেকৈ বিন্দাছ হৈ আৰু বিয়াৰ নতুন নতুন ব্লগ আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব এইকেইদিন মোৰ বিয়া বহুত বিয়া আছে এইকেইদিন লিষ্টত আছে বিয়া এটা কথা মই আপোনালোকক ক'বলৈ পাহৰি গৈছিলোঁ যোৱা ভিডিঅ'টোত যিটো সৰস্বতী পূজাৰ ব্লগ আছিল ন সেই ভিডিঅ'টোত কপিৰাইট লাগিছে আজি ৰাতিপুৱা নটিফিকেশ্যন আহিছে আজি ৰাতিপুৱা কপিৰাইট লগা বুলি অলপ বেয়া লাগিছে বাকী একো নাই কপিৰাইট লাগিলে কি হ'ল নিজৰ মেমৰিটোহে আমি ছেভ কৰি ৰাখিব লাগে হয়নে নহয় নিজৰ যিখিনি স্মৃতি সৰস্বতী পূজাত আমি কেনেকৈ কি কৰিলোঁ বা 2022 চনত আমি ক'ত কেনেকৈ সৰস্বতী পূজা খালোঁ ক'ত গৈছিলোঁ ফ্ৰেণ্ডবিলাকৰ লগতে সেই মেমৰিখিনিহে লাগে আমাক বাকী কপিৰাইটটো এটা সৰু কথা কপিৰাইট আহক একো কেছ নাই চাই থাকক কলেজৰ পৰা যেতিয়া 5th চেমত আছিলোঁ তেতিয়া আমি ৰাজস্থানত গৈছিলোঁ তেতিয়া একোটো কিনা আছিল আৰু এই আমাৰ আইতাজনী আমাৰ বুঢ়ী মাই লাহে লাহে ৰেডি হৈছে আমি যামগৈ আৰু ভাল লাগে মৰি গছৰ পামৰ আছে A few moments later এই আমি হ'ল আমাৰ ৰেডি বৰ্তমান আমি যাবলৈ ওলাইছোঁ বিয়া খাবলৈ ৰখি আছিলোঁ আলহী ৰখোতে আলহীয়ে আমাক ঠগি দিলে যে আমি হ'ব দে আমি দুইটাই যাম যাবলৈ ওলালোঁ এতিয়া আৰু এই আমি ৰাস্তাৰে আহি এতিয়া কলেজে পাম আৰু এই গাড়ী ৰিক্সা আমার মামি বিয়া খাবৰ কাৰণে আৰু এইটো আমাৰ বাইদেউ মামা কাইটো মানুহ দেখা নাই তাৰ মাছ ভিডিঅ' বনাই আছো ভিডিঅ' কৰিব দিছে 20 minutes later ফাইনেলি হাসি কদম কৰাৰ বিয়াখনৰ পৰা এতিয়া আমি আহি পালোঁ শিলবৰীৰ বিয়া कैसा पे বৰ্তমান উপস্থিত আছো শিলবৰীৰ বিয়াত
বিয়া খালো আমি ফাইনেলি এতিয়া ব্লগটো সমাপ্ত কৰিবলৈ ওলাইছো আশা কৰো সকলোৱে ভালে থাকক সুস্থ থাকক আৰু চাই থাকক এনেদৰে সকলোৱে হাঁহি মুখে নতুন এটা ভিডিঅ' পাব আপোনালোকে ব্লগটো সমাপ্ত কৰিবলৈ ওলাইছো আশা কৰো আপোনালোকে যদি ভিডিঅ'টো চাই তেতিয়াহ'লে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব লগতে আৰু শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভ্লগবিলাক পাই থাকিব এতিয়া বিয়াৰ চিজন হয় আৰু নতুন নতুন ভ্লগ আহি আছে মোৰ আৰু বহুত কেইখন বিয়া খাবলৈ বাকী আছে আপোনালোককো দেখাম বাই